নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আন এটি কবিতা লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। আজিৰ কবিতা হপুনবুৰ ভেৰিফাই নহ'ল। NRC বিচাৰি দৌৰি দৌৰি আঁঠুৰ বিষত 2000 টকীয়া এখনৰ বাবে অপেক্ষাত আছিলোঁ। 115 জনৰ পিছত দুদিনকৈ ATMত শাৰী পাতিছিলোঁ। পুৰণা বাইকখনত 7টা পাংচাৰ হৈছিল আৰু ঠাচকৈ পৰি গৈছিল পকা ৰাস্তাত মোৰ মৰমৰ স্মাৰ্টফোনটো। দপ দপকৈ জ্বলিছিল ক্ষোভৰ জুই। নিমিষতে জ্বলি ছাই হৈছিল 3টা ফ্লেট চিগাৰেট। কুণ্ডলী পকাই ধোঁৱা হৈ উৰি গৈছিল ৰামধেনুৰ হাতৰ ৰং। দিনৰ বোজাটো গধুৰ হয় ক্ৰমশ নিস্তব্ধ আবেলি। সপ্তাহত 15 দিনতো আপডেট নহয় দেনা পাওনাবোৰ। চাকৰিবোৰ ব্যৱসায় হয়, বাৰীৰ ফচলবোৰ নিলামত বহে। জিৰ' একাউণ্ট জিৰ' হৈয়ে ৰয়। গছবোৰ নাকাটিব কৈছিলোঁ। 12টা কাণতলীয়া চৰত ৰঙা চিঙা কৰিলোঁ লাজত। চোৰৰ দপদপনিত বনাঞ্চলবোৰ ভেৰিফাই হৈছে। কি গাঁও, কি নগৰ, কি বাহিৰ, কি ভিতৰ, সকলোবোৰ ভেৰিফাই হৈছে। ডিজিটেল হৈছে মানুহৰ মন, কিন্তু ভেৰিফাই নহয় মোৰ বাস্তৱৰ ছবিবোৰ আৰু সপোনবোৰ।